নমস্কাৰ কুলদে ব্ৰাই চেনেললৈ স্বাগতম জনাইছো বন্ধুসকল মই আজি মোৰ এই চেনেলটোত কি দেখাব বিচাৰিছো যে ক্লাস 10 ৰ যেটো ৰিয়েল নাম্বাৰ আছে ৰিয়েল নাম্বাৰৰ 1.1 ৰ 2 নাম্বাৰটো মানে মই শিকাম গতিকে মোৰ এই ভিডিওটো চাব মোৰ ভিডিও এইটো মানে চাই যদিহে আপুনি ভাল পায় তেন্তে মোৰ চেনেলটো লাইক কৰিব আৰু আপোনাৰ বন্ধুক শেয়াৰ কৰিব তাৰ পিছত যদি মোৰ চেনেলটোত নতুন ভিডিও মানে পাই থাকিবলৈ মানে বিচৰা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যেতিয়া আপুনি মানে ক্লাস 10 ৰ যিবিলাক মেথছৰ কাৰণে মই এতিয়া আপলোড কৰি আছো সেইবিলাক আপুনি সোনকালে পাব আৰু আপোনাৰ মোবাইলত ইউটিউবত এটো নোটিফিকেশন আকাৰত যাব তেতিয়া আপুনি মোৰ সেই নোটিফিকেশন বিলাক চাব পাৰিব গতিকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ইউ আৰু মই এতিয়া মই বহিলৈ যাও আৰু গণিতটো শিকাও 1.1 ৰ 1.1 ৰ 2 নাম্বাৰটো গতিকে চাওক এতিয়া আমি গণিতৰ লৈ যাও প্ৰশ্নটো চাওক অনুশীলনী 1.1 ৰ দেখুৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যাই 6q + 1 বা 6q + 3 বা 6q + 5 আৰ্হিৰ যত q এটা কোনোবা অখণ্ড সংখ্যা এটো আমি এতিয়া সলভ কৰিম গতিকে চাওক প্ৰথমতে আমি ধৰো যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা a প্ৰথমতে আমি মইটো এইটো আগতে লিখি থোৱা আছিল গতিকে এইটোকে দেখালো আৰু ধৰো যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা a তাৰ পিছত আমি এতিয়া কৰিম আৰু আমাৰ ইয়াতে b দিয়া আছে b 6 আমি ধৰি ললো কাৰণ ইয়াতে চাও যেটো প্ৰশ্নত আমাৰ 6q + 1 আছে এটো bq মানে যেটো মানে সূত্ৰ তাত bq + r এনে ধৰণৰ হয় সেই কাৰণে 6 টো আমাৰ b হল তাৰ পিছত b6 ইউক্লিডৰ কলন বিধি প্ৰয়োগ কৰি পাওঁ এতিয়া আমি ইয়াত লিখিম a equal 6q + r এনে ধৰণৰ লিখিলো তাৰ পিছত ইয়াত আমি লিখিম 0 less than equal r less than 6 এই 6 b2 মানে ইয়াত লিখিলো অৰ্থাৎ 6 2 সৰি 6 এতিয়া চাওক যেটো আমাৰ r ৰ মান মানে কিমান দূৰলৈ লোৱা যাব যেটো আমাৰ b2 6 আছে সেই কাৰণে মানে r ৰ মানটো আমি 5 লৈ লব পাৰিম 0 ৰ পৰা 5 লৈ গতিকে ইয়াত চাওক r মান 0, 1, 2, 3, 4, 5 এইগিটা আমি লব পাৰিম তাৰ পিছত এৰ মান যদি r ৰ মান প্ৰথমতে যদি 0 হয় তেন্তে এৰ মান কি হ'ব 6q + r সমান 6q r ৰ মান যেহেতু 0 সেই কাৰণে 6q এই হল তাৰ পিছত r ৰ মান 1 হলে এৰ মান a equal 6q + 1 এনে ধৰণৰ হ'ব তাৰ পিছত r ৰ মান 2 হলে a equal 6q + 2 এনে ধৰণৰ হ'ব তাৰ পিছত r ৰ মান 3 হলে এর মান 6q + 3 আৰু r ৰ মান 4 হলে a equal
6q plus 4 r ৰ মান 5 হলে a equal 6q plus 5 এনেধৰণৰ হ'ব গতিকে এইকেইটা হৈ গ'ল তাৰ পিছত এতিয়া চোৱা লক্ষ্য কৰা ইয়াত মানে আমাক কোনটো ওলাব কৈছে যে ধৰা যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা যেটো অযুগ্মৰ কথা কৈছে সেই কাৰণে ইয়াত আমাৰ কি হ'ব যেহেতু a যোগাত্মক যেহেতু a কোনো কেন ধৰণৰ আছিল কোৱেশ্চনটো যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা যেহেতু a যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা তেন্তে সেই কাৰণে মানে আমাৰ ইয়াত কি হ'ব a equal 6q বা a equal 6q plus 2 বা a equal 6q plus 4 বিলাক নম্বৰ হ'ব নোৱাৰে আৰ্হিৰ হ'ব নোৱাৰে পৰ আৰ্হিৰ হ'ব নোৱাৰে যেহেতু 2 ৰে হৰণ যায় ইয়াত আমাৰ এনসাৰ হ'ব a equal 6q plus 1 বা a equal 6q plus 3 বা a equal 6q plus 5 এইটোৱে আমাৰ এনসাৰ হ'ব আৰু কুৱেশ্যনটোত আমাক এইটোৱে উলাবলৈ দিছে আৰ্হিত গতিকে এইটোৱে এনসাৰ হ'ব গতিকে গণিতটো কৰি কেনে লাগিল যদিহে বুজা নপোৱা থাকে ইয়াতে তেন্তে মোক কমেন্ট দিব আৰু মই বুজাই দিবলৈ চেষ্টা কৰিম আৰু মোৰ এই চেনেলটোৰ বিষয়ে যদি কোনোবা আপোনাৰ বন্ধু থাকে মানে তাক শেয়াৰ কৰিব তেন্তে তেও বুজিবলৈ চেষ্টা কৰিব হয়তো আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি ল'ব তেতিয়া মই যি ভিডিও আপলোড কৰো সেইবিলাক সোনকালে আপুনি চাব পাৰিব গতিকে থ্যাংক ইউ ফৰ ইউ আজিৰ কাৰণে ইমানতে সামৰিছো